বন্ধুসকল, মধ্যাহ্ন ভোজনা আইসকলৰ আজি মই যিটো দৃশ্য দেখি আহিলোঁ মানিবলগীয়া। কিন্তু মই কি দৃশ্য দেখি আহিলোঁ বন্ধুসকল, মই ভিডিঅ' নকৰিলোঁ সেই ঘটনাটো, কিন্তু শুনক অকণমান 1 মিনিট সময় দি শুনক আপোনালোকে। চাওক বন্ধুসকল, আজি মধ্যাহ্ন ভোজনৰ আইসকলৰ ওচৰলৈ মই গৈছিলোঁ। তাৰমানে আমাৰ ঘৰৰ ওচৰৰে স্কুল এখন আছে য'ত মই পঢ়িছিলোঁ। সেইখনত গ'লোঁ, গৈ পেলাই দেখিলোঁ যে মধ্যাহ্ন ভোজনৰ আইসকলে কেনেদৰে খানা বনাই আছে। ইমান ডাঙৰ ডাঙৰ জুই, ইমান ডাঙৰ ডাঙৰ কেৰাহী তেওঁলোক দুগৰাকীয়ে দাঙিবলগীয়া হৈছে। তাৰ বাহিৰেও জুই কিমান তাপত চাদৰখন তেওঁলোকে খুলি থৈ দিছে, কেৱল ব্লাউজটোহে আছে তেওঁলোকৰ। মোৰ দেখি ইমান বেয়া লাগিছে। মই তেওঁলোকক সুধিছোঁ, আপোনালোকে যে ইমান কষ্ট কৰি আছে, তাৰ বিনিময়ত আপোনালোকৰ চৰকাৰে কি দিছে? বোলে টকা 1000 দিছে। মই তেতিয়া চিন্তা কৰিছোঁ, ধেত, আমাৰ চৰকাৰখন কেনেকুৱা? আমাৰ চৰকাৰখন কেনেকুৱা হ'ব লাগিব? ইমান কষ্ট কৰি থকা দুগৰাকী আইক তেওঁলোকে ইমান কম দৰমহা দি আছে। চলিব নেকি সেইকেইটাই? কওকচোন। তেওঁলোকৰ কষ্টটোতো অকণমান আপোনালোকে চিন্তা কৰক। কষ্টটো চিন্তা কৰক তেওঁলোকৰ। মধ্যাহ্ন ভোজনা আইসকলে যিটো কষ্ট কৰি থাকে সেইটো কিন্তু ভাবিবলৈ। আহক চৰকাৰে এবাৰ আহি পেলাই নিজে চাই যাওকহি যে তেওঁলোকৰ কষ্টটো কিমান। এবাৰ আহি চাই যাওকহি। চৰকাৰে ভাবি আছে কি মধ্যাহ্ন ভোজনা আইসকলৰ একোৱেই কাম নাই, কেৱল আহে আৰু স্কুলখনলৈ ভাতকেইটা বনাই আৰু ল'ৰা ছোৱালীক দিয়ে আৰু শেষ। পলকতে কথাটো ক'লে আৰু শেষ, নাইকিয়া। কিন্তু কৰি দেখাওক। তেওঁলোকে যে কামটো কৰি থাকে, সেই কামটো কৰি থকা অৱস্থাটো চৰকাৰে আহি চাওকহি। তেতিয়াহে তেওঁলোকে বুজি পাব যে কষ্ট কিমান আছে। কষ্ট অনুসৰি পইচাটো পাব লাগে, মই সেইটোৱে জানো। মানুহৰ যে কষ্ট কৰে, কষ্টৰ অনুসৰি পইচাটো যদি নাপায় কিমান বেয়া লাগিব। আজি এটা মানুহে দিনটোৰ কাৰণে হাজিৰা কৰিবলৈ যায়, তেওঁ গোটেই দিনটো কষ্ট কৰিলেহে সেই 300-350 টকা এটা হাজিৰা পায়। যদি 300-350 টকা নাপায়, যদি তেওঁলোকক 100 টকা এটা দিয়ে, তেওঁলোকৰ মনটো কেনেকুৱা লাগিব? ভাল লাগিব জানো? বহুতটো বেয়া লাগিব। অন্তৰখনে কিমান কান্দিব। আজি সেই দুগৰাকী আয়ে মোৰ আগত দুখ কৰিছে, কান্দিছে। বহুত বেয়া লাগিছে। ধেত, মই চৰকাৰক ভাল পোৱা নাই। মই এটাই জানো, তেওঁলোকৰ দৰমহাটো বঢ়াই দিব লাগে। মিনিমাম টকা 7-8 হাজাৰ দিয়ক। মই বেছি নোখোজোঁ চৰকাৰক, টকা 7-8 হাজাৰ টকা এটা দিয়ক। যিয়ে নহওক এজনী মানুহ ধুনীয়াকৈ চলিব পাৰিব, গম পাইছেনে? গতিকে মই হিমন্ত মামাক শেষত মই এটাই অনুৰোধ কৰিম যে মধ্যাহ্ন ভোজনা আইসকলক আপোনালোকে চকু মেলি চাওক, কিবা এটা বেছিকৈ দিয়ক। মই সেইটোৱে বিচাৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। যদি ভাল পালে কমেণ্ট এটা কৰি, তলত কমেণ্ট বক্স আছে, কমেণ্ট এটা কৰি জনাওক যে ভিডিঅ'টো কেনেকুৱা পালে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে ভিডিঅ'টো পায়। তো আজিলৈ ইমানেই। নেক্সট ভিডিঅ' লগ পাম আকৌ। ধন্যবাদ। জয় অসম।